স্বাগতম ডেইলি অসম 24/7 লৈ মই জিজুদি লস্কৰে লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জনায় যে লখিমপুৰ মেডিকেল কলেজ মুকলি হ'ব নৱেম্বৰ 15 পৰা 30 তাৰিখৰ ভিতৰত। আৰু লগতে জনায় বহুতো আৰু নতুন মেডিকেল কলেজ ক'ত স্থাপিত হ'ব তাৰ তথ্য আপোনালোকে নিজেই প্ৰত্যক্ষ কৰক সেই ভাষ্য। আজি আমাৰ খুব আনন্দৰ দিন যে উত্তৰ অসমৰ ৰাইজক আমি লখিমপুৰ মেডিকেল কলেজ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণৰ কাম 95% সম্পূৰ্ণ হৈছে। নৱেম্বৰৰ 15 পৰা 30 তাৰিখৰ ভিতৰত লখিমপুৰ মেডিকেল কলেজ আৰম্ভ কৰাৰ আমাৰ এক সপোন আছে। আজি আমি তাৰ প্ৰথম পদক্ষেপ হিচাপে লখিমপুৰ মেডিকেল কলেজৰ যিসকল নাৰ্ছ থাকিব 230 গৰাকী নাৰ্ছক আমি নিযুক্তি দিলোঁ। ডক্টৰসকলৰো নিযুক্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। সকলো ঠিকে থাকিলে নৱেম্বৰৰ 15 পৰা নৱেম্বৰৰ 30 তাৰিখৰ ভিতৰত লখিমপুৰ মেডিকেল কলেজে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিব। আজি আমাৰ ডিফু আৰু লখিমপুৰ দুইখন মেডিকেল কলেজ আমাৰ চৰকাৰৰ দিনতে আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ। ধুবুৰী, নগাঁও, তিনিচুকীয়া আৰু নলবাৰী মেডিকেল কলেজ নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। অক্টোবৰ মাহৰ বা নৱেম্বৰ মাহত অসমত আমি আৰু 3খন মেডিকেল কলেজ বিশ্বনাথ চাৰিআলি, গোৱালপাৰা আৰু চৰাইদেউ 3খন মেডিকেল কলেজ নিৰ্মাণৰ আমি কাম কাজত আগবাঢ়িছোঁ। কৰিমগঞ্জতো যদি মাটি আমি পাই যাওঁ তেতিয়াহ'লে এই সময়ছোৱাৰ এই কালখণ্ডৰ ভিতৰতে আমি কৰিমগঞ্জতো মেডিকেল কলেজৰ নিৰ্মাণৰ কাম হাতত ল'ম। অসমৰ ৰাইজৰ বাবে আৰু এটা সুখৰ খবৰ যে অহা 1 নৱেম্বৰৰ পৰা এইমছ চাংচাৰী বা এইমছ গুৱাহাটীৰ একাডেমিক কোৰ্চ আৰম্ভ হ'ব। চিকিৎসা সেৱা অহা বছৰৰ পৰা আৰম্ভ হ'ব, কিন্তু শৈক্ষিক বৰ্ষ 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। ঠিক সেইধৰণে আজি আমাৰ MBBS পাছ কৰা 150 নতুন ডক্টৰক আমি আজি ৰুৱেল পোষ্টিং বা ক'ভিড ডিউটিত আমি নিযুক্তি পত্ৰ দিলোঁ। তেওঁলোকে আজিৰ পৰা ক'ভিড ডিউটিত কাম আৰম্ভ কৰিব।